জমদাৰ সমষ্টিৰ GCSE লেভেলৰ চূড়ান্ত ফাইনেল খেল এতিয়া চলি আছে। এতিয়া বৰ্তমান ছেমি ফাইনেললৈকে চলিছে, তাৰপিছতে ফাইনেল খেল অনুষ্ঠিত হ'ব। গতিকে মই ভাবো এই খেলখন সময়ৰ লগত খাপ খোৱাকৈ সময় উপযোগী এটা খেলখন হৈছে, কাৰণ আজিৰ দিনত আমি দেখিবলৈ পাওঁ যে ফুটবল খেলৰ লগত যিসকল প্ৰতিভাৱান খেলুৱৈসকল আছে তেওঁলোকে আজিৰ দিনৰ নিজৰ ভৰিত নিজে থিয় হৈ পেলাই নিজৰ জীৱনটো অতিবাহিত কৰিবৰ কাৰণে বহুতো সুযোগ সুবিধা পোৱা যায়। আৰু এই ক্ষেত্ৰত আমাৰ বদলা অঞ্চলতে পিছপৰা নাই, এইটো এটা নিদৰ্শন। আৰু অতি সুন্দৰকৈ সন্মানীয় বিটিআৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যে বিভিন্ন খেলৰ লগতে ফুটবলক প্ৰাধান্য দি পেলাই যে এই খেলখন দিছে, আৰু ইয়াৰ লগতে শুনি চবে মানে ভাল লাগিব। ইয়াৰ এটা আমাৰ মত আছে, এই মতটো হ'ল পিচ এণ্ড ইউনিটি থ্ৰু ফুটবল। মানে ফুটবল খেলৰ যোগেদি আমি এই অঞ্চলৰ আকৌ শান্তি আৰু ইউনিটি একতাত কৰিবৰ কাৰণে আমি যোজা চলাইছো। শান্তিটো ইতিমধ্যে ভাল হৈছে, তথাপিওতো এই শান্তিটোতে চিৰযুগমীয়া হ'ব পাৰে। তাৰ কাৰণে ফুটবল খেলৰ মাজত এইটোকে আমি লক্ষ্য ৰাখিছো, কাৰণ এই খেলত আমি দেখিবলৈ পাইছো বিভিন্ন VCDC লেভেলৰ যিবিলাক টিম আছে, এই টিমত বিভিন্ন জাতি গোষ্ঠীৰ প্লেয়াৰসকলে আছে। গতিকে এই খেলৰ যোগেদি ইজনে সিজনৰ লগত বন্ধুত্ব ভাৱ আদান প্ৰদান কৰিবৰ কাৰণে ফুটবল খেলৰ যোগেদি এই সময়টো পায়, সুযোগটো পায়। আৰু ইয়াৰ লগতে এইবেলিও যিহেতুকে ডুৰাণ্ড কাপ ভাৰতবৰ্ষৰ অতি পুৰণি আৰু প্ৰেষ্টিজিয়াছ যিটো ডুৰাণ্ড কাপ, এইটো কলকাতা, শ্বিলং আৰু ইয়াৰ লগতে কক্সবাজাৰতো হ'বলৈ গৈ আছে। যোৱাবেলি আৰু তাৰ আগত যেনেকুৱা ধৰণৰ আমি সঁহাৰি পাইছিলো, এইবেলিও আমি সঁহাৰি পাম। বিটিআৰ অঞ্চলত বসবাস কৰা প্ৰতিজন ফুটবল প্ৰেমীৰ পৰা আমাৰ ৰাইজৰ যিটো সঁহাৰি এইবাৰ আমি বেছিকৈ পাম বুলি আশা কৰিছো। লগতে যিহেতুকে আমাৰ CM কাপ ইয়াত চলি আছে, এই প্লেয়াৰ্ছসকলে যিসকল খেলি আছে ডুৰাণ্ড কাপ খেল চালে সিহঁতৰ আকৌ উৎসাহ বাঢ়ি যাব। গতিকে মই আশা ৰাখিছো আমাৰ অঞ্চলৰ পৰা বিভিন্ন যিবিলাক TCLC সমূহৰ পৰা আমি প্লেয়াৰ্ছ বাছনি কৰিব, বাছনি কৰাৰ পিছত ডিষ্ট্ৰিক্টত খেলিব। গতিকে মই ভাবো ভাল ভাল প্লেয়াৰ্ছ ইয়াৰ যোগেদি আহিব। আৰু আজিৰ যিটো খেল ইয়াত হৈ আছে, জমদাৰ সমষ্টিৰ পৰাও ভাল ভাল খেলুৱৈ ইয়াত আমি দেখিবলৈ পাইছো। গতিকে আমাৰ খেলৰ লগত যিসকল মনোযোগ দি খেলি আছে ইহঁতে ভালকৈ খেলক, এইটোৱে আমাৰ লক্ষ্য। আৰু ভৱিষ্যতত আকৌ আমাৰ এই খেলৰ লগত জড়িত হৈ যিসকলে এতিয়া বিভিন্ন স্কুল কলেজত পঢ়ি আছে, নিজৰ যিকোনো পঢ়া শুনা তাতোকে বাদ দিব নালাগে, কাৰণ পঢ়া শুনাৰ লগতে আজিকালি কাৰিকুলাম যিটো এক্টিভিটিছ, এইটো আমাৰ কাৰণে প্ৰয়োজন। গতিকে অতি সুন্দৰকৈ হৈছে, ৰাইজে ইয়াত সঁহাৰি জনাইছে।